নমস্কাৰ আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কাৰ্বন আৰু তাৰ যৌগৰ পাঠটিৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। আমি আজি একেবাৰে পাঠটোৰ একেবাৰে শেষৰ পৰ্যায়ত উপনীত হৈছোঁ। আজি আমি পাঠটোৰ দুটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ চাবোন আৰু অপমাৰ্জকৰ বিষয়ে জানিম আৰু লগতে পৰীক্ষাত সঘনাই সুধি থকা এটা প্ৰশ্ন, চাবোনে কেনেকৈ মলি দূৰ কৰে তাৰ বিষয়ে আমি আজি জানিব পাৰিম। বাৰু প্ৰথমতে আমি চাই লওঁ চাবোন আৰু অপমাৰ্জক মানেনো কি। এতিয়া ইয়াৰ ৰাসায়নিকভাৱেনো কি তাক জনোৱাৰ আগতে প্ৰথমতে জনাই লৈছোঁ। আমি সাধাৰণতে গা ধুবৰ কাৰণে যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰোঁ সেইখিনি হৈছে চাবোন আচলতে। আনহাতে কাপোৰ ধুবলৈ বা বাচন ইত্যাদি ধুবলৈ যিবিলাক ব্যৱহাৰ কৰোঁ সেইবিলাক হ'ল অপমাৰ্জক। এতিয়া আমি কিন্তু অসমীয়াত এই দুইবিধকে গা ধুবলৈ ব্যৱহাৰ কৰোঁ বা বাচন ধুবলৈ বা কাপোৰ ধুবলৈ ব্যৱহাৰ কৰোঁ সকলোকে চাবোন বুলি কওঁ, কিন্তু ইংৰাজীত ইয়াৰ ডিফাৰেঞ্চটো ওলাই পৰে। গা ধুবলৈ ব্যৱহাৰ কৰাখিনিক চ'প বা চাবোন বুলি ক'ম, আনহাতে যিবিলাক কাপোৰ ধুবলৈ ব্যৱহাৰ কৰোঁ বা বাচন ধুবলৈ ব্যৱহাৰ কৰোঁ সেইখিনিক অপমাৰ্জক, অৰ্থাৎ ইংৰাজীত যাক ডিটাৰজেণ্ট বুলি কওঁ। গতিকে দুইটাৰ মাজত ডিফাৰেঞ্চ আছে। গতিকে দুইটাৰ মাজত ডিফাৰেঞ্চটো কি, সিহঁতৰ ৰাসায়নিক যিটো গঠন, অৰ্থাৎ যিবিলাক পদাৰ্থৰ দ্বাৰা চাবোন বা অপমাৰ্জক বনোৱা হয় তাৰ ভিত্তিতে দুইটাৰ মাজত পাৰ্থক্য আছে। যেনে প্ৰথমতে চাম, চাবোন হ'ল দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম বা পটাছিয়াম লৱণ। অৰ্থাৎ চাবোন হৈছে কাৰ্বক্সিলিক এচিডযুক্ত কিছুমান ছ'ডিয়াম বা পটাছিয়াম লৱণ। এতিয়া এই ছ'ডিয়াম বা পটাছিয়াম লৱণ বা কাৰ্বক্সিলিক এচিড আছে, এই বিষয়ে বাৰু জনোৱাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক অকণমান মনত পেলাবলৈ ক'ম। আমি ইয়াৰ আগৰ যিটো ভিডিঅ'ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আলোচনা কৰিছিলোঁ তাতে ছাত্ৰ ছাত্ৰীসকলে চেপনিফিকেশ্যন বা চাবনীভৱন বিক্ৰিয়াৰ বিষয়ে শিকিছিল, আৰু য'ত ছাত্ৰ ছাত্ৰীসকলে গম পাইছিল যে এষ্টাৰৰ লগত যদি আমি ছ'ডিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়া ঘটাওঁ তেন্তে ইথানল প্ৰস্তুত হয় আৰু এবিধ লৱণ প্ৰস্তুত হয়, যাক বা যিটো লৱণক আমি ছ'ডিয়াম এচিটেট বা ছ'ডিয়াম ইথানয়েট বুলি কৈছিলোঁ, যাৰ সংকেত CH3COO বুলি জনাইছিলোঁ। অৰ্থাৎ যিখিনি ইথানয়িক এচিড আছিলে তাৰে H পাৰ্টটো আঁতৰাই ছ'ডিয়াম লগাই দিলে ছ'ডিয়াম ইথানয়েট হয় বুলি জনাইছিলোঁ, বা তেনেকৈ সংকেতটো লিখিবৰ কাৰণে চেষ্টা কৰিবলৈ কৈছিলোঁ। অৰ্থাৎ সেই বিক্ৰিয়াটো আছিল চাবনীভৱন বিক্ৰিয়া, মানে এটা চাবোন উৎপন্ন কৰা বিক্ৰিয়া। অৰ্থাৎ সেই যে ছ'ডিয়াম ইথানয়েটৰ কথা কৈছিলোঁ CH3COO, তে CH3COO পাৰ্টটো কাৰ্বনৰ দীঘল শৃংখলযুক্ত কাৰ্বক্সিলিক এচিডৰ পাৰ্ট, আৰু লগত ছ'ডিয়াম আছে, মানে সেই লৱণটোৱেই হ'ল কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম লৱণ। এতিয়া ছ'ডিয়ামৰ সলনি কেতিয়াবা চাবোনত পটাছিয়াম থাকিব পাৰে, যেনে পটাছিয়াম হাইড্ৰক্সাইডৰ যদি বিক্ৰিয়া ঘটালো হয় ছ'ডিয়াম হাইড্ৰক্সাইডৰ পৰিৱৰ্তে, তেতিয়া পটাছিয়াম লগ লাগিলে হয়, ছ'ডিয়াম আমি যেনেকৈ ইথানয়েট বুলি কৈছোঁ তেতিয়া পটাছিয়াম ইথানয়েট সৃষ্টি হ'লে হয়। গতিকে সেই চাবনীভৱন বিক্ৰিয়াৰে এইটো অংশ। গতিকে সেই বিক্ৰিয়াটো যেতিয়া আমি জানি আহিছোঁ তেন্তে এতিয়া মনত ৰাখিবলৈ ভাল হ'ব। আমাক কোনোবাই সুধিলে আমি ক'ব পাৰিম যে চাবোন হ'ল কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম বা পটাছিয়াম লৱণ। আনহাতে অপমাৰ্জক হ'ল বা ডিটাৰজেণ্ট হ'ল দীৰ্ঘ শৃংখলযুক্ত ছালফনিক এচিডৰ এমনিয়াম লৱণ। চাবোন হ'ল কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম লৱণ, কিন্তু অপমাৰ্জক হ'ল আন এবিধ এচিড ছালফনিক এচিড, এই ছালফনিক এচিডৰ এমনিয়াম লৱণ হ'ল অপমাৰ্জক। তেন্তে ইহঁত ৰাসায়নিকভাৱে কেনেকৈ গঠন হয় বা ডিফাৰেঞ্চটো আমি গম পালোঁ। নেক্সট আৰু দুটামান ইহঁতৰ লগত জড়িত খুব গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে আমি এতিয়া চাম। এতিয়া নেক্সট ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰিছোঁ, চাবোন আৰু অপমাৰ্জকে সাধাৰণ পানীৰ লগত ফেনৰ সৃষ্টি কৰে। আমি দেখা পাইছোঁ বা দেখিছোঁ সকলোৱে যে চাবোন বা অপমাৰ্জক যদি আমি পানীৰ লগত ইউজ কৰোঁ তেন্তে তাৰ পৰা ফেনৰ সৃষ্টি হয়। কিন্তু মন কৰিবলগীয়া এটা খুব ধুনীয়া কথা হ'ল কঠিন পানী। কিন্তু কঠিন পানী মানে ছাত্ৰ ছাত্ৰীসকলে গোটা পানী নহয়, তাক বুজিবলৈ কোৱা নাই। কঠিন পানী মানে কি বুজি ল'ব, যে কেলছিয়াম মেগনেছিয়ামৰ দৰে যদি মৌল মিহলি হৈ থকা পানী থাকে তেনেকুৱা পানীক আমি কঠিন পানী বুলি কওঁ। আৰু এই কঠিন পানীত চাবোন মানে গা ধুবলৈ ব্যৱহাৰ কৰা যিখিনি পদাৰ্থ বা চাবোন কাৰ্যক্ষম নহয় বা অধিক পৰিমাণে চাবোন খৰচ হয়। মানে সাধাৰণ পানী নহয় যদি পানীৰ লগত কেলছিয়াম বা মেগনেছিয়ামৰ দৰে মৌল মিহলি হৈ থকা পানী হয়, অৰ্থাৎ কঠিন পানী হয়, তেনেকুৱা কঠিন পানীত চাবোনে কাৰ্যক্ষম কাম কৰিব নোৱাৰে, মানে ফেনৰ সৃষ্টি ভালদৰে কৰিব নোৱাৰে, বা যদিও কৰে তেন্তে অধিক পৰিমাণে চাবোন খৰচ হয়। কাৰণ কঠিন পানীত থকা কেলছিয়াম মেগনেছিয়ামৰ দৰে আয়নৰ লগত চাবোনে লগ লাগি ফেনৰ সলনি অৰ্ধক্ষেপৰ সৃষ্টি কৰে, মানে ফেন সৃষ্টি কৰিব নোৱাৰে। তাত থকা কঠিন পানীত থকা কেলছিয়াম মেগনেছিয়ামৰ দৰে আয়নৰ লগত লগ লাগি সি অৰ্ধক্ষেপৰহে সৃষ্টি কৰে, সেইকাৰণে কাৰ্যক্ষম নহয়। আনহাতে
কঠিন পানীত অপমাৰ্জকে ক্ৰিয়া কৰি মলি দূৰ কৰিব পাৰে। এতিয়া চাবোনে নোৱাৰে, কিন্তু কঠিন পানীৰ লগত কোনে ক্ৰিয়া কৰিব পাৰে? অপমাৰ্জকে। তেন্তে এইখিনিতে আমি গম পালোঁ যে সাধাৰণ পানীত চাবোন আৰু অপমাৰ্জক দুয়োটাই কাম কৰে, কিন্তু কঠিন পানী যদি হয় তেন্তে তাত চাবোনে ক্ৰিয়া কৰিব নোৱাৰে। তাত কোনে ক্ৰিয়া কৰিব? অপমাৰ্জকেহে ক্ৰিয়া কৰিব। ঠিক আছে, তেন্তে আমি জানিলোঁ। এতিয়া যিটোৰ কথা মই আৰম্ভণিতে কৈছিলোঁ যে পৰীক্ষাত আহি থকা এটা খুব ধুনীয়া প্ৰশ্ন আৰু এটা ইম্পৰ্টেণ্ট অংশ বুলি ভাবিব পাঠটোৰ, তাৰ বিষয়ে আমি আলোচনা কৰিব ওলাইছোঁ। অৰ্থাৎ আমি এতিয়া চাম চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া। চিত্ৰসহ খুব ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ বৰ্ণনা দিবলৈ আহে। তেন্তে মই প্ৰথমে জনাই লওঁ, আৰু এই গঠনটো বা এই আঁতৰোৱা প্ৰক্ৰিয়াটোলৈ যোৱাৰ আগতে আকৌ এবাৰ মনত পেলাই ল'ব কৈছোঁ যে চাবোনী ভৱন বিক্ৰিয়াত পাই হোৱা সেই লৱণটো, অৰ্থাৎ ছডিয়াম ইথানয়েট বা ছডিয়াম এচিটেট, এক প্ৰকাৰৰ চাবোনৰ ৰাসায়নিক গঠন বুলি আমি ক'ব পাৰোঁ। গতিকে সেই যে CH3COONA বা ছডিয়াম ইথানয়েট বা ছডিয়াম এচিটেট, এতিয়া ইয়াৰে CH3COO এটা পাৰ্ট বুলি ধৰক ছাত্ৰ ছাত্ৰীসকলে, আৰু Na এটা পাৰ্ট বুলি ধৰক। তেন্তে প্ৰথম এই কথাখিনি কৈ থাকোঁতে বহী কাগজখনত সংকেতটো লিখি ধুনীয়াকৈ আণ্ডাৰলাইন কৰি দুটা ভাগ কৰি ল'লে এতিয়া বুজিবলৈ ভাল পাব যে চাবোন হ'ল সেই ছডিয়াম ইথানয়েট বা ছডিয়াম এচিটেটখিনি, মানে সেইখিনিৰ ওপৰত আৰু বহু পদাৰ্থ থাকে, সেইকাৰণে মই ডাইৰেক্টলি কৈ দিয়া নাই যে এইখিনি চাবোন বুলি। গতিকে এটা জাষ্ট এটা সাধাৰণ গঠন বুলি আমি ক'ব পাৰোঁ। গতিকে এই চাবোনৰ যে যিটো আমি গঠন বুলি কৈছোঁ CH3COO এটা পাৰ্ট আৰু Na আন এটা পাৰ্ট, দুটা পাৰ্ট পালোঁ। গতিকে এতিয়া আমি কথাখিনি লৈ যাওঁ। চাবোনৰ অণুবোৰ হৈছে দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এচিডৰ ছডিয়াম বা পটাছিয়াম লৱণ। কৈছোঁৱেই নহয়নে বাৰু? সেই ছডিয়াম ইথানয়েট বা ছডিয়াম এচিটেট যিটো কাৰ্বক্সিলিক এচিডৰ ছডিয়াম লৱণ, বা পটাছিয়ামো থাকিব পাৰে, তেতিয়া পটাছিয়াম লৱণ। এতিয়া এই চাবোনৰ অণুবিলাকৰ দুটা মেৰু থাকে। এতিয়া মই যে ভাগ কৰিবলৈ ক'লোঁ তাৰ পৰা সেই দুটা মেৰু আমি বুজি পাম। ইয়াৰ আয়নীয় বা ধ্ৰুৱীয় মেৰুটো পানীত দ্ৰৱণীয়, মানে সেই যিটো ছডিয়াম পাৰ্ট, সেইটো এটা আমি ছডিয়াম ক্লৰাইড আয়নীয় যৌগ বুলি নকওঁ জানো? তাৰ পৰা মনত ৰাখিবলৈ ভাল পাব যে এই যে ছডিয়াম পাৰ্টটো বা আয়নীয় বা ধ্ৰুৱীয় যিটো মেৰু, এইটো পানীত দ্ৰৱণীয় হয়, পানীত ই দ্ৰৱীভূত হয়, যাক জলাকৰ্ষী বা জলস্নেহী মেৰু বোলে। মানে পানীৰ প্ৰতি আসক্তি বেছি, সেইকাৰণে জলাকৰ্ষী বুলি কৈছোঁ, বা পানীক ই ভাল পাইছে সেইকাৰণে জলস্নেহী মেৰু বুলি কওঁ। আনহাতে কাৰ্বনৰ শৃংখলৰ আনটো অধ্ৰুৱীয় মেৰু, মানে বাকী থকা যিখিনি পাৰ্ট থাকিল সেইখিনি পানীত অদ্ৰৱণীয় কিন্তু তেলত দ্ৰৱণীয়, যাক জলবিকৰ্ষী বা জলঘৃণী মেৰু বুলি কওঁ। পানীত অদ্ৰৱণীয়, পানীৰ প্ৰতি আসক্তি নাই, সেইকাৰণে যেনেকৈ আগৰটো জলাকৰ্ষী বুলি কৈছোঁ, ইয়াক তাৰ বিপৰীতে জলবিকৰ্ষী বা জলঘৃণী মেৰু বুলি কওঁ। এতিয়া চাবোনৰ জলাকৰ্ষী মেৰুৱে পানীৰ দিশত আৰু জলবিকৰ্ষী মেৰুৱে মলিৰ দিশত অৱস্থান কৰি এক সমুচ্চায়ৰ সৃষ্টি কৰে। গতিকে আমি ভাগ কৰি লোৱা কাৰণটো বুজিব পাৰিছে চাগে। এতিয়া চাবোন পানীত দিয়াৰ লগে লগে তাৰ যিখিনি জলাকৰ্ষী মেৰু আছিল সেইটো পানীৰ ফালে থাকিব, আৰু জলবিকৰ্ষী মেৰুটো আমি যিখিনি মলি আঁতৰ কৰিব বিচাৰিছোঁ, মলিখিনি সাধাৰণতে তেলজাতীয় বা এনেজাতীয় পদাৰ্থৰ দ্বাৰা গঠিত হৈ থাকে, সেই তেলজাতীয় পদাৰ্থ বা মলিৰ দিশত অৱস্থান কৰিব জলবিকৰ্ষীবিলাকে, আৰু এটা সমুচ্চায় মানে এটা এগ্ৰিগেটৰ সৃষ্টি কৰিব, এটা গোটৰ সৃষ্টি কৰিব, যাক মাইচেল বা কণাপুঞ্জ, বা ছাত্ৰ ছাত্ৰীসকলে বুজিবৰ কাৰণে কৈছোঁ, বা ইয়াক ফেন বুলি ক'ব পাৰি, ফেনৰ সৃষ্টি কৰিব। এতিয়া এই যিবিলাক মলি আছিল বা যিবিলাক তেলীয়া মলি আছিল, এই তেলীয়া মলিবিলাক মাইচেল বা সেই কণাপুঞ্জৰ কেন্দ্ৰত জমা হ'ব, আৰু এই মাইচেল বা কণাপুঞ্জত উপঙি থকা মলিবোৰ জমা হৈ উপঙি থাকিব, আৰু পানীয়ে ধুই দিয়াৰ লগে লগে সহজে আঁতৰ হ'ব। এই প্ৰক্ৰিয়াটোৰ দ্বাৰাই চাবোনে মলি আঁতৰ কৰে বা মলি আঁতৰ কৰিব পাৰে। বাৰু কথাখিনি কৈ আছিলোঁ, এতিয়া ডায়েগ্ৰামেটিকেলি দেখুৱাব বিচাৰিছোঁ কেনেকৈনো হ'ল। এইখিনি মলি আছিল, এইখিনি চাবোন ঘঁহি দিয়াৰ লগে লগে এইবিলাক চাবোনৰ অণু। চাবোনৰ অণুৰ দুটা ভাগ দেখুৱাইছোঁ, এইফালে ডাৰ্ক কৰি থোৱাটো জলস্নেহী মানে পানীৰ দিশত আছে, আৰু মলিৰ দিশত থকাটো জলঘৃণী, এইখিনি মলি বা গ্ৰীজ। এতিয়া এইখিনি এনেধৰণে অৱস্থান কৰি কৰি এটা সময়ত মলিখিনিক ইয়াৰ পৰা আঁতৰাই আনি তাৰ কেন্দ্ৰত জমা কৰি ল'ব টানি টানি। এতিয়া ইয়াত এনেকৈ কেন্দ্ৰত জমা কৰি উঠাই পেলালে গোটেইখিনি মলি, এইফালে জলাকৰ্ষী বা জলস্নেহী আৰু মলিৰ ফালে জলবিকৰ্ষীবিলাকে এনেকৈ তাক এটা সমুচ্চায়ৰ ভিতৰত ভৰাই ল'লে।
যেটোক আমি মাইসেল বা কণাপুঞ্জ বুলি কলো আৰু মাইসেল বা কণাপুঞ্জৰ কেন্দ্ৰত মলিবিলাক জমা হল আৰু পানীৰে ধুই দিয়াৰ লগে লগে ফেনৰ লগত বা সেই মাইসেলৰ লগত মলিবিলাক আঁতৰ হল গতি ডায়াগ্ৰামটো চালে সহজতে বুজিব পাৰিব বুলি ভাবিছো এটা পৰীক্ষাত আহি থকা ইম্পৰ্টেন্ট প্ৰশ্ন বা ইম্পৰ্টেন্ট অংশ বুলি ছাত্ৰ ছাত্ৰীসকলে ভাবিব ইয়াক নেক্সট এবাৰ আমি যাব বিচাৰিছো যে আমি দেখা পাই থাকো যে সাবুন পানী দেখাত ঘোলা কেতিয়াবা সুধিব পাৰে তো ভিতৰৰ প্ৰশ্ন যে সাবুন পানী দেখাত ঘোলা কিয় ইয়া উত্তৰটো দিব যে সাবুনৰ মাইসেলবোৰ যথেষ্ট ডাঙৰ আকৃতিৰ বাবে ইহতে পোহৰ বিচ্ছুৰিত কৰিব পাৰে আৰু সেইবাবে সাবুন পানী ঘোলা হয় নেক্সট আৰু এটা খুব সৰু প্ৰশ্ন এক নম্বৰ প্ৰশ্নৰ ক্ষেত্ৰত আহিব পাৰে যে মাইসেল বা কণাপুঞ্জ কি সাবুনৰ জলাকৰ্ষী মেৰুৱে পানীৰ দিশত আৰু জলবিকৰ্ষী মেৰুৱে মলিৰ দিশত অৱস্থান কৰি এক সমুচ্চয়ৰ সৃষ্টি কৰে যাক আমি কি বুলি কম মাইসেল বা কণাপুঞ্জ এইটো মাইসেল বা কণাপুঞ্জ ইয়াৰে এইটো হৈছে আমাৰ আয়নীয় পাৰ্টটো জলস্নেহী মেৰু আৰু এই যেটো আমাৰ দীঘল শৃংখল এটো কাৰ্বনৰ দীঘল শৃংখল পাৰ্টটো জলঘৃণী মেৰু গতিকে এই জলঘৃণী বা জলবিকৰ্ষী মেৰু আৰু জলস্নেহী বা জলাকৰ্ষী মেৰু এনেকৈ অৱস্থান কৰি যেটো সমুচ্চয়ৰ সৃষ্টি কৰিলে এইটোই হল মাইসেল বা কণাপুঞ্জ ঠিক আছে তেন্তে ছাত্ৰ ছাত্ৰীসকলক আজি এই সাবুনৰ অপমাৰ্জকৰ বিষয়ে কেবাটাও ধুনীয়া ধুনীয়া কথা শিকিব পাৰিলে এই মাইসেল বা কণাপুঞ্জ আহিব পাৰে বা সাবুনে কেনেকৈ মলি দূৰ কৰে তাৰ ওপৰত আহিব পাৰে তেন্তে আজি যিখিনি আমি শিকিলো পাঠটোৰ একেবাৰে শেষৰ কথা আছিল তাৰ ওপৰতে দুটামান হোমৱৰ্ক দিছো বাৰু আলোচনা কৰিয়ে দিম উত্তৰগিটা মাত্ৰ ছাত্ৰ ছাত্ৰীসকলে এইগিটা ভিডিওটো চোৱাৰ পিছত বুজি পেলাই লিখি পেলাব তেন্তে এই কথাখিনিৰ তলতে প্ৰশ্নাৱলী দুটা আছিল এটা আছিল যে অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব পাৰিবানে এতিয়া একেবাৰে সিম্পল উত্তৰটো অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব পাৰি নে নোৱাৰি সুধিব কৈছে আমি জানো যে অপমাৰ্জকে সাধাৰণ পানীৰ লগতো ক্ৰিয়া কৰে কঠিন পানীৰ লগতো ক্ৰিয়া কৰে গতিকে অপমাৰ্জক ব্যৱহাৰ কৰি আমি পানী কঠিন হয় নে নহয় ক'ব নোৱাৰো কাৰণ সাবুন ব্যৱহাৰ কৰিলে আমি জানিব পাৰিম সেই পানীখিনি কঠিন বুলি কাৰণ সাবুনে কঠিন পানীৰ লগত ক্ৰিয়া নকৰে গতিকে যিখিনি পানীৰ লগত ফেন ওলাব সেইখিনি হ'ব তোমাৰ সাধাৰণ পানী আৰু য'ত নোলাই সেইখিনি কঠিন পানী এটা সিম্পল উত্তৰটো অকমান ভাবি লৈ পেলাই বুজি ললে উত্তৰটো ভালকে বুজি পাব অপমাৰ্জক আমি ক'ব পাৰো যে অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব নোৱাৰি কাৰণ অপমাৰ্জকে কঠিন পানীৰ লগতো ক্ৰিয়া কৰিব পাৰে বা কাৰ্যক্ষম হয় তে 2 নম্বৰ একেবাৰে শেষৰ প্ৰশ্নটো লৈ যাওঁ যে কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে সাধাৰণতে সাবুন ঘঁহি কাপোৰখনত শিল এচটাত থুকুছে বা ভৰিৰে গছকে ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত ভৰাই জোকাৰি দিয়ে কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে তেন্তে আমি গম পাইছো কাপোৰখন জোকাৰি দিলে কি হয় বাৰু ফেন ভালকৈ উঠে আৰু ফেন যেতিয়া ভালকৈ উঠিব সেই ফেনৰ ভিতৰত যিবিলাক মলি আছিল মলিবিলাক সোমাই পৰিব আৰু পানীৰে পৰিষ্কাৰ কৰাৰ লগে লগে সহজতে আঁতৰি যাব গতিকে উত্তৰটো তেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে সজাই পৰাই লিখিব পাৰিব বুলি ভাবিছো তে আজিৰ ভিডিওটোত আমি একেবাৰে শেষৰ অংশটো আলোচনা কৰিলো এটা খুব ধুনীয়া পাঠ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আলোচনা কৰি আছিলো এইকেইদিন আৰু একেবাৰে আজি শেষত সাবুন আৰু অপমাৰ্জকৰ বিষয়ে আলোচনা কৰিব ভাবিছো ভিডিওটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিছে আৰু ভিডিওটোৱে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিছে তেন্তে শেষত সকলোৱে পঢ়ি থাকিবলৈ জনাইছো আৰু ধন্যবাদ জনাইছো